হাই গাইজ, মই হলো নৱজ্যোতি ভৰলে আৰু আপোনালোকে চাই আছে স্মাৰ্ট আছাম। আপোনালোকৰ স্মাৰ্টফোনত নিশ্চয় কেমেৰা আছে, কিছুমানৰতো আজিকালি দুটাকৈ কেমেৰা থাকে। কিন্তু আপোনালোকে কেমেৰাৰ জৰিয়তে কেৱল আপোনালোকে ফটো তোলে, চেলফি তোলে, ভিডিঅ' কৰে। কিন্তু আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনটোৰ কেমেৰাৰে কিছুমান এনেকুৱা কাম কৰিব পাৰে যিবিলাক হয়তো আপোনালোকে নাজানে। গতিকে আজি মই আপোনালোকক আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনটোৰ কেমেৰাৰে কৰিব পৰা কিছুমান গোপন কথা ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে এটা লাইক কৰিব। লেটছ বিগিন। ফাৰ্ষ্ট ট্ৰিকটো হৈছে আপোনাৰ স্মাৰ্টফোনৰ কেমেৰাৰে আপুনি যিকোনো ভাষাৰ পৰা আপোনাৰ যিকোনো ভাষালৈ ট্ৰেন্সলেট কৰিব পাৰিব। অৰ্থাৎ কেতিয়াবা কি হয়, আপুনি কিছুমান কিতাপ পঢ়ি থাকে যিবিলাক আপোনালোকৰ হয়তো আপুনি ভাষাটো বুজি নাপায়। ধৰক আপোনাৰ কিতাপ এখন আছে, তাত আপোনাৰ চাইনিজ ভাষাত লিখা আছে আৰু আপুনি নাজানে যে আপুনি চাইনিজ ভাষাটো বুজি নাপায়। তেতিয়া আপুনি কি কৰিব পাৰিব, সেই চাইনিজ ভাষাৰ কিতাপখনত আপোনাৰ কেমেৰাৰ জৰিয়তে হিন্দী বা ইংলিছত আপুনি এইটো ট্ৰেন্সলেট কৰিব পাৰিব। তাৰ বাবে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, সেইটো হৈছে গুগল ট্ৰেন্সলেট। আৰু এই এপ্লিকেশ্যনটোৰ লিংক মোৰ ডেছক্ৰিপশ্যনতো পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। আৰু নতুবা আপোনালোকে প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাগিব গুগল ট্ৰেন্সলেট। আৰু তাৰপিছত চাৰ্চ কৰাৰ পিছত আপোনাৰ ইয়াত ওপৰতে এই এপ্লিকেশ্যনটো আহিব আৰু আপুনি এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত অ'পেন কৰিব আৰু অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন স্ক্ৰীন আহিব। তাত আপোনাৰ প্ৰাইমাৰী লেংগুৱেজটো চিলেক্ট কৰিব। যদি আপুনি হিন্দীত কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত হিন্দীটো চিলেক্ট কৰিব আৰু ইয়াত আপোনাৰ হিন্দীটো পাই যাব। এইটো হৈছে হিন্দী। তাৰপিছত আপুনি হিন্দীটো চিলেক্ট কৰিব আৰু কোনটো লেংগুৱেজলৈ আপুনি ট্ৰেন্সলেট কৰিব বিচাৰে সেইটো ইয়াত চিলেক্ট কৰিব। আৰু ইয়াত মই কৰিছোঁ ইংলিছটো। মই ইংলিছৰ পৰা আপোনাক হিন্দী ট্ৰেন্সলেট কৰি দেখাম। আপুনি যিকোনো ভাষাৰ পৰা আপুনি কৰিব পাৰে। তাৰপিছত আপুনি ইয়াত ডানত ক্লিক কৰিব আৰু আপুনি কেমেৰাটোত ক্লিক কৰিলে আপোনাৰ কেমেৰাটো অন হ'ব। আৰু তাৰপিছত আপুনি যিকোনো ভাষা আপুনি ইয়াত হিন্দী বা ইংলিছ ভাষালৈ আপুনি ইয়াত ট্ৰেন্সলেট কৰিব পাৰিব। কিন্তু আপুনি ইয়াত হিন্দী ভাষাত ট্ৰেন্সলেট কৰিবলৈ আপুনি ইয়াত হিন্দী ভাষাটো ডাউনলোড কৰিব লাগিব। ইয়াত আপুনি ডাউনলোডৰ চিন দেখিছে, তাত আপুনি ক্লিক কৰি ডাউনলোড কৰিব লাগিব। কিন্তু মই এতিয়া ডাউনলোড নকৰোঁ, মই আপোনাক বেলেগ এটা ভাষা আপোনাক ট্ৰেন্সলেট কৰি দেখাম। জাষ্ট আপোনাক ডেমোটো দেখাম। মই ইয়াত আপোনাক ইংলিছৰ পৰা আপোনাক নেপালী ভাষাত ট্ৰেন্সলেট কৰি দেখাম। জাষ্ট আপোনাক ডেমোটো দিম যে আপুনি কেনেকৈ এইটো কৰিব পাৰে। ইয়াত মই নেপালী ভাষাটো ইয়াত চিলেক্ট কৰি লওঁ আৰু কৰাৰ পিছত এতিয়া আপোনাৰ কেমেৰাটো অন কৰিব। আৰু এতিয়া আপুনি ইয়াত কেমেৰা আইকন দেখিছে, তাত আপুনি ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ কেমেৰাটো অন হ'ব আৰু আপুনি ইয়াত যদি আপোনাৰ পোহৰ বেছি নাই, আপুনি ইয়াত ফ্লেছৰ আইকন দেখিছে, ফ্লেছটো টিপি দিব, ক্লিক কৰিব। আৰু কৰাৰ পিছত আপোনাৰ যিখন কিতাপত আপোনাৰ যিটো আপুনি বুজি নোপোৱা ভাষা আছে সেইটো আপুনি ইয়াত আনিব। আনাৰ পিছত আপুনি ইয়াত ফটো এটা ক্লিক কৰিব লাগিব। জাষ্ট মই আপোনাক দেখাই আছোঁ। এনেদৰে আপুনি ইয়াত এটা ফটো তুলিব আৰু তৰাৰ পিছত আপুনি ইয়াত স্কেন কৰিব। আপোনাৰ ইংলিছ লেংগুৱেজটো বিচাৰি আছে, মই ইংলিছৰ পৰা নেপালী কৰিব বিচাৰিছোঁ, চ' ইংলিছটো স্কেন কৰি আছে। আৰু স্কেন কৰা হোৱাৰ পিছত আপোনাক ইয়াত ইংলিছ ৱৰ্ডসমূহ আপোনাক ইয়াত দেখাব স্কেন কৰি কিনে। আৰু এতিয়া আপুনি যিখিনি আপুনি বুজি পোৱা নাই সেইখিনি আপুনি ইয়াত চিলেক্ট কৰিব পাৰে বা আপোনালোকে চিলেক্ট অলো কৰিব পাৰে। ইয়াত চিলেক্ট অল অপশ্যনটো দেখিছে, তাত আপুনি ক্লিক কৰি চিলেক্ট কৰিব পাৰে বা আপুনি যিখিনি বুজি পোৱা নাই সেইখিনি আপুনি এনেকৈ স্কেটছ কৰিলে আপোনাৰ সেইখিনি ৱৰ্ড সেইখিনি টেক্সট আপোনাক নেপালীত ট্ৰেন্সলেট কৰি দিব। চ' এতিয়া মই চিলেক্ট অল কৰি দেখাই আছোঁ আপোনাক। চিলেক্ট অল কৰিছোঁ, কৰাৰ পিছত ইয়াত আপুনি দেখিছে ওপৰত আহি গৈছে আপোনাৰ নেপালী হৈ আপোনাৰ ইংলিছ টেক্সটখিনি। আৰু ইয়াত আপুনি এইটো এখন ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াত যিখিনি ইংলিছ ৱৰ্ড আছিল তাত সেইখিনিৰ মিনিং আপুনি ইয়াত সকলো নেপালীত পাই যাব। আৰু এনেদৰে আপুনি যিকোনো লেংগুৱেজৰ পৰা আপুনি যিকোনো লেংগুৱেজলৈ আপুনি ইয়াত ট্ৰেন্সলেট কৰিব পাৰে আপোনাৰ কেমেৰাৰ জৰিয়তে। নেক্সট ট্ৰিকটো হৈছে আপোনাৰ স্মাৰ্টফোনৰ কেমেৰাৰে আপুনি যিকোনো এটা অংক কৰিব পাৰিব। অৰ্থাৎ কেতিয়াবা আপুনি কিছুমান কঠিন অংক পায় যিবিলাক আপোনালোকে হয়তো কৰোঁতে টাইম লাগিব পাৰে। তেতিয়া আপুনি আপোনাৰ কেলকুলেটাৰ ব্যৱহাৰ নকৰাকৈ আপোনাৰ স্মাৰ্টফোনৰ কেমেৰাৰে সেই অংকটো কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটোৰ নাম হৈছে ফটোমেটছ। আৰু এই এপ্লিকেশ্যনটোৰ ডাউনলোড লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। নতুবা আপোনালোকে প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব ফটোমেট বুলি। তাৰপিছত আপোনাৰ সেই এপ্লিকেশ্যনটো আহিব। অহাৰ পিছত আপুনি ইয়াত ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। আৰু অ'পেন কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰিব। তাৰপিছত লেটছ গো কৰিব। আৰু এতিয়া আপুনি ইয়াত স্কিপত ক্লিক কৰিব। আৰু স্কিপ কৰাৰ পিছতে আপোনাৰ কেমেৰাটো অন হ'ব। আৰু কেমেৰাটো অন হোৱাৰ পিছত আপুনি যিটো আপুনি
অংক ইয়াত কৰিব বিচাৰে সেইটো আপুনি ইয়াত কেমেৰাৰ তাত আপুনি ইয়াত আনিব লাগিব অনাৰ পিছত ই আপোনাৰ সেইটো স্কেন কৰিব কৰি আপোনাক তাৰ এনসাৰটো আপোনাক দি দিব তাৰ সলিউশনটো আপোনাক দি দিব আৰু দেখিছে ইয়াত মই লিখিছিলো 15 * 3 = আৰু ইয়াত আপোনাক দেখিছে 45 দেখুৱাইছে আপুনি এনেদৰে যিকোনো ম্যাথছ আপুনি ইয়াত কৰিব পাৰিব আপুনি যেটো অংক কৰিব বিচাৰে আপুনি যিকো বহিত হেতু লিখিব লেখাৰ পিছত আৰু আপুনি মোৰ বহিত যেনেকৈ মই লিখিছো তেনেদৰে আপোনালোকে লিখিব লাগিব গতিকে আপোনালোকে এনেদৰে আপোনাৰ কেমেৰাৰ সহায়ত যিকোনো অংক ইয়াত কৰিব পাৰিব গতিকে আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে ভিডিওটো চাই ভাল লাগিল যদি লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চাই কেনে লাগিল কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিওটো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ